প্ৰতিজন মানুহৰে কিবা নহয় কিবা এটা আশা থাকেই যেতিয়া তেওঁ কাৰোবাৰ সৈতে ৰিলেশ্যনশ্বিপত থাকে। সেইদৰে ল'ৰাবোৰৰো কিছুমান সাধাৰণ এক্সপেক্টেশ্যনছ থাকে ছোৱালীৰ পৰা। সকলোতকৈ আগত আৰু সবাতোকৈ জৰুৰী বস্তুটোৱে হৈছে সন্মান কৰা। লাগিলে সেয়া বৃত্তিগতভাৱেই হওক নাইবা ব্যক্তিগতভাৱেই হওক। প্ৰতিজন ল'ৰাই সেইখিনি সন্মান বিচাৰে যিখিনি তেওঁ ডিজাৰ্ভ কৰে বা যিমানখিনি তেওঁ পোৱাৰ যোগ্য। কোনো ল'ৰাই তেওঁৰ প্ৰেয়সী বা পত্নীৰ বাবে প্ৰিয় বন্ধুৰ পৰা দূৰ হোৱাটো নিবিচাৰে। নিজৰ পুৰণা বন্ধুক সময় দিয়াৰ পৰা বিৰত ৰখাটো কেতিয়াও কামনা নকৰে ভালপোৱা গৰাকীৰ পৰা। মানুহে জীৱনত কেতিয়াবা নহয় কেতিয়াবা ভুল কৰে আৰু সেই ভুলৰ পৰা তেওঁ শিক্ষা লৈ সাৱধান হয়। ঠিক সেইদৰে সকলো ল'ৰাৰ অতীত ভাল নাথাকে। ল'ৰাবোৰে এইটোৱেই বিচাৰে যাতে তেওঁৰ অতীতৰ ওপৰত ভিত্তি কৰি কোনেও তেওঁক জাজ নকৰে। নিজক শুধৰাবলৈ নিজক চম্ভালিবলৈ এটা সুযোগ দিয়াটো বিচাৰে প্ৰতিজন ল'ৰাই। পিছত সকলো সলনি কৰি ল'ম বুলি ভাবি কোনো ল'ৰাৰ সৈতে সম্পৰ্কলৈ আহিব নালাগে। বেয়া অভ্যাস দূৰ কৰাত নিশ্চয় সহযোগ কৰিবা। কিন্তু কাৰোবাৰ ব্যক্তিত্ব সলনিৰ কেতিয়াও চেষ্টা নকৰিবা। যিজন ল'ৰাই নিজৰ কাম, নিজৰ চাকৰি বা ব্যৱসায়ৰ বাবে তোমাক সময় দিব পৰা নাই, তেওঁক কেতিয়াও সেই কামৰ পৰা দূৰ কৰাৰ চেষ্টা নকৰিবা। প্ৰতিজন মানুহে নিজৰ কামৰ জৰিয়তেহে পৰিচয় লাভ কৰে। হয়তো এই সময়ত তেওঁ সঁচাই বহুত ব্যস্ত, কিন্তু তেওঁ সময় নিশ্চয় উলিয়াব তোমাৰ বাবে। কাম অবিহনে তেওঁ তোমাক সুখৰ জীৱন উপহাৰ দিব নোৱাৰিব। ভৰসা ৰাখা, তেওঁ কষ্ট তোমাৰ বাবেই কৰিছে। কষ্ট কেৱল ল'ৰাজনেই কৰিব লাগিব বুলি আশা কৰা হয়। কেতিয়াবা ছোৱালীজনীয়েও কষ্ট কৰিব লাগে। বুজি পাব লাগে ল'ৰাৰো কিছুমান সপোন থাকে, এক্সপেক্টেশ্যনছ থাকে। প্ৰেম, ভালপোৱা অবিহনে সকলো সম্পৰ্ক আধৰুৱা। পৃথিৱীৰ আটাইতকৈ সুন্দৰ বস্তু হ'ল ফুল, কিন্তু তাৰ শিপা মাটিত থাকে আৰু গোবৰতহে থাকে। D.H. লৰেঞ্চ। বন্ধুসকল, আজি এই ভিডিঅ'টো ইমানতে সামৰিছোঁ। আপোনালোকৰ ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।